हेलो गुड मर्निंग गाइज मोर चेनेल अन्य एटी भिडिओ आपलोक सकलोके स्वागतम जानाइছো आशा करूँ आपलोक सकलो भाले आछे आरो मोरो भाले मैं मोर भिडिओ भाविलो আজি एकदम रातिपुवा आरम्भ কৰি থওঁ कारण मैं ब्राशे কৰা নাই এতিয়া मैं भाविलो भिडिओ आरम्भ কৰি থৈ दिওঁ আজি कालितो भिडिओ बनाबले নহলে आरो तार কাৰণে বেয়া নাপাব काली आसलते ক'ত যোৱাটো গৈছিলো কিন্তু মানে আসলতে কেতিয়াবা মনটো নাযায় কেনে কালি মন নকলে আৰু ভিডিও বনাবলৈ কেনে ভাবিলো আজি ৰাতিপুৱাই ভিডিওটো আৰম্ভণি কৰি থৈ দিও আৰু আপোনালোকে ৰাতিপুৱাৰ চাহ কাপ খালেনে বাৰু মই হলে খোৱা নাই পংকজক চাহ কাপ খুৱাই ডিউটিলৈ ওলাই পঠাইছো আৰু তাৰ পিছতে মই আৰু ব্ৰাছ কৰি পেলাই চাহ কাপ খাম ভাবিলো তাৰ আগতে আপোনালোকক লগ কৰি লওঁ সেইকাৰণে আৰু আপোনালোকে যদি ৰাতিপুৱাৰ চাহ কাপ খোৱা নাই তো তেনেহলে খাই লওক আৰু মইও ব্ৰাছ কৰি লওঁ তাৰ পিছত লগ পাই আছো লাল চাহ কাপ পাতি দিছো কাপটো এইখিনিতে ওচৰতে ৰেডি কৰি থৈছোঁ গাখীৰ চাহ মানে মই নেখাওঁৱে ক'ৰবাত কেতিয়াবা খাওঁ আৰু উপায় নহ'লে এনেই লাল চাহে খাওঁ ৰাতিপুৱা লাল চাহ কাপ খাই আৰু দিনটো আৰম্ভ কৰি দিম আৰু লাহে লাহে আৰু ৰাতিপুৱাই মানে ফেচবুকটো অন কৰোঁতে এটা মানে খবৰ পালোঁ মানে আচলতে ফেচবুকটো মই মানে ৰাতিপুৱা এবাৰ অন কৰোঁ আৰু কেতিয়াবাতো নহয় সদায়তো নহয় আজি ভাবিলোঁ ফেচবুকটো অকণমান অন কৰি চাওঁচোন চাল মানে নিউজটো পালোঁ আৰু বহুত দুখ লাগিলে মানে সেইটো শুনি মানে যি হ'ল সেনেকুৱা হ'বলৈ নালাগিছিলে কেতিয়াও নালাগিছিলে মানে কি ক'ব আৰু মানে দুখ লাগিছে মানে বহুত দুখ লাগিছে মানে এনেকুৱা এটা কেতিয়াও হ'ব নালাগিছিলে কি হ'ল আমি অৱশ্যে ভালকৈ নাজানো আৰু কিন্তু যি হ'ল বহুত বেয়া হ'ল আমাৰ সকলোৰে মানে প্ৰিয় মটৰ গাৰ্ল প্ৰিয়লিনা নাথ মানে ইউটিউব চেনেলত চাংকি ব্লগ নামেৰে জনাজাত সেই চেনেলটো তাই মানে প্ৰায় ছাবস্ক্ৰাইবাৰ 1 লাখৰ ওচৰা-ওচৰি হৈছিলেগৈ ছেকেণ্ড কিন্তু মাজে মাজে চাই থাকোঁ তাইৰ ব্লগবিলাক ভালেই লাগে সৰু ছোৱালী আছিলে আৰু তাইৰো কিছুমান সপোন আছিলে নহয় জানো প্ৰত্যেকৰে এটা এটা সপোন থাকে সেইকাৰণে দুখ লাগিছে মানে হঠাতে মানে ভিডিঅ' চাই থকাই 4 দিনৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলে এইটো চাইছিলোঁহে তো চোৱাৰ পাছতে এই কথাটো গম পাই মানে আচৰিত হৈ গৈছোঁ দুখ লাগিছে সেইটো কাৰণে কি হ'ল কেনেকৈ হ'ল আমি সেইবিলাক একোৱেই নাজানো বাৰু কিন্তু যি হ'ল একদম বহুত বেয়া হ'ল আৰু তাই মানে য'তেই আছে শান্তিত থাকক সেইটোৱে বিচাৰোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে বিচাৰোঁ যে তাই মৃত্যুৰ বাবে যদি কোনোবা দায়ী দোষী তেওঁ উচিত শাস্তি পোৱাটো বিচাৰোঁ তেওঁ যেন উচিত শাস্তি পায় আৰু বাকীটো আমি কোনে কি কৰিছে কি নাই কৰা সেইবিলাকতো একোৱেই নাজানো ধৰকচোন কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তাই যাতে ন্যায় পাওক কাৰণ তাই ভিডিঅ'বিলাক চাই মানে কিবা এটা ভাল লাগিছিলে তাইৰ কথাবোৰ ভাল লাগিছিলে মানে ডেইলি নাচালেও তাই ভ্লগ মানে চাইছিলোঁ আৰু সেইকাৰণে কি ক'ব আৰু উপায় নাই মানুহৰ জীৱন সঁচাকৈ দুদিনীয়া মানে তাই মানে সেইকেইটা কমচে কম কেইটামান বেছি নাই বনোৱা অলপমান চাগেন 20-30টামান ভিডিঅ' বনাইছিলে নেকি চাগেন সেইকেইটা ভিডিঅ'তে তাই খুব সোনকালেই মানে ছাবস্ক্ৰাইবাৰো বাঢ়ি গৈছিলে জনপ্ৰিয় হৈ পৰিছিলে সকলোৰে মাজত মটৰ গাৰ্ল হিচাপে কিন্তু কি কৰিব উপায় নাই সঁচাকৈ দেই মানুহ মানে আজি হয়তো মই আছোঁ কাইলৈ হয়তো মই নাথাকিবও পাৰোঁ কিন্তু এই ভিডিঅ'বোৰ থাকি যাব আৰু সেইকাৰণে দুখ লাগিছে বহুত দুখ লাগিছে কথা ক'ব নোৱাৰা হৈ গৈছিলোঁ অকণমান দুখ লাগি গৈছিলে আৰু সকলোৰে হয়তো দুখ লাগিছে নহয়নে কমেণ্টত জনাবচোন কাৰণ এগৰাকী উঠি অহা ইউটিউবাৰ এনেকৈ হঠাৎ নোহোৱা হৈ গ'লে আমিওতো এনেকৈ মানে ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰম্ভণি কৰিছোঁহে তেওঁতো আগুৱাই গৈছিলেই আৰু আগলৈ কিন্তু এনেকৈ হঠাৎ হৈ যোৱাটো মানে কিবা এটা আচৰিত কৰি তুলিছে মানে সকলোকে আৰু কিছুমানে মই দেখিছোঁ কমেণ্টত মানে কিছুমানে ভালেই হ'ল এনেকুৱা হ'ল ভালেই হ'ল এনেকুৱা বুলি কৈছে কিন্তু প্লিজ তেনেকৈ নক'ব হাতযোৰ কৰিছোঁ কাৰণ তেওঁ এতিয়া নাই এই পৃথিৱীত এনেকৈ ক'ব নাপায় আগতে যি কৈছিলে মেলিছিলে হ'ল আৰু মানুহ এই পৃথিৱীত যেতিয়া নাইতো তেওঁৰ বিষয়ে কেলেনো বেয়াকৈ ক'ব নহয়নে বাৰু হয়নে নহয় কওকচোন আপোনালোকে তেওঁ এই পৃথিৱীত নাইয়ে আন এখন পৃথিৱীলৈ গুচি গ'লগৈ এইটোৱে আমি চিন্তা কৰিব লাগে যে তেওঁ য'তে আছে সুখত থাকক শান্তিত থাকক সেইটোৱে আৰু বেছি নকওঁ আৰু মানে ৰাতিপুৱা আজি সেই কথাটো শুনি মানে বহুত দুখ লাগি গ'ল মানে গম পাইছেনে আচলতে এনেকুৱা এটা মানে অকস্মাতে ভিডিঅ' চাই থকা ছোৱালীজনী অকস্মাতে যে এনেকুৱা এটা হৈ যাব মানে কেতিয়াও সপোনতো ভবা নাছিলোঁ মানে তো আপোনালোকক প্লিজ হাতযোৰ কৰিছোঁ কমেণ্টত এনেকৈ বেয়াকৈ নক'ব আৰু যে যি হ'ল ভালেই হ'ল বুলি কাৰণ তেওঁ এতিয়া নাই আৰু তেওঁ হৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আত্মাই শান্তি পাওক য'তে আছে নহয়নে আৰু বেলেগে একো কৈ নাথাকোঁ মই যদি কথাষাৰ কওঁতে কিবা ভুল ভ্ৰান্তি হ'ল কোনোবাই যদি বেয়াও পাইছে প্লিজ ক্ষমা কৰি দিব কাৰণ
যিখিনি সেইখিনি ক'বলৈ মন গ'ল আৰু যি কাৰোবাৰ মনত যদি কিবা আছে সেইটো মনতে ৰাখি থওক, এনেকৈ প্ৰকাশ কৰি নিদিব। এনেকৈ মানে কমেণ্টবিলাক চালে মনটো ভাল নালাগে, বেয়া লাগে বহুত, সেইকাৰণে আৰু বিশেষ একো নকওঁ। কিবা যদি ভুল কৰিলোঁ তাৰ কাৰণে ক্ষমা কৰি দিব। ফাইনেলি ৰাতিপুৱাৰ চাহকাপ এয়া মই ৰাতিপুৱাৰ চাহকাপ খাই ল'লোঁ। খাই লোৱাৰ পিছত এতিয়া আৰু দিনটোলৈ কাম বন কৰি থাকিম। এয়া দেখিছে নহয় বিচনাই উঠোৱা নাই, এতিয়া বিচনা উঠাম, তাৰপিছত কাপোৰ ধুম, ঘৰ সাৰিম। আজি হৈছে কি বাৰু, আজি হৈছে 14 ফেব্ৰুৱাৰী, মানে ভেলেণ্টাইন ডে'। একদম প্ৰিয়জনৰ লগত আজি আৰু একদম টাইম স্পেণ্ড কৰাটো নহয়নে? আৰু আপোনালোকে চাগে কোনোবাই তোমালোকে আৰু ভাইটি ভণ্টিহঁত দাদা বাহঁত ভেলেণ্টাইন ডে' স্পেচিয়েল ক'ৰবাত গৈছা নিশ্চয় নহয়নে? আমাৰো বিয়াৰ পিছত আৰু এইবোৰ ভেলেণ্টাইন ডে' কোনো থাকে আৰু বিয়াৰ পিছত কি থাকে জানেনে? ভাত দে, চাহ দে, আৰু এইবিলাক কাপোৰ ধুই দে, বাচন ধুই দে, এইবিলাকে থাকে আৰু বেলেগ নাথাকে বিয়াৰ পিছত। হয় নহয় বাৰু? যিসকলে বিয়া হৈছে মানে তেওঁলোকক সুধিছোঁ, কওকচোন আপোনালোকে, ক'বচোন হয় নহয় বাৰু? আমাৰ কাৰণে এইবিলাক ভাত ৰন্ধা দে, আৰু এইবিলাক টিফিন দে, আৰু কাপোৰ ধোৱা দে, বাচন ধোৱা দে, চাহ দে, সেইবিলাকেতো আছে নহয়নে বাৰু? আৰু কমেণ্টত জনাব হয়নে নহয়। আৰু হয় যি হয় নহওক বাৰু, এইবিলাক আৰু আমাৰনো ক'ত আৰু সেইবিলাক আমাৰ ভাগ্যত নাই। তো আগতেও ভেলেণ্টাইন ডে' এইবিলাক মানে যি দিছিলে আৰু পংকজে দিছিলে আৰু ভেলেণ্টাইন ডে' আমি স্পেচিয়েলি এবাৰেই মানে পাইছিলোঁ, আৰু তাৰপিছততো বিয়াই হ'লোঁ আৰু যাক ভাল পালোঁ তাৰ লগতে বিয়া হৈ গ'লোঁ। তো বেলেগ আৰু কি ক'ম, আৰু ভেলেণ্টাইন ডে' এতিয়া নাই আৰু, এতিয়া সেইবিলাক গ'ল আৰু ভেলেণ্টাইন ডে' দিন গ'ল। তোমালোকে আৰু দাদাহঁত আপোনালোকে আৰু ভেলেণ্টাইন ডে' পালন কৰি থাকক। তো সকলো লোকে ভেলেণ্টাইন ডে' বহুত শুভকামনা, শুভেচ্ছা যাচিলোঁ। আজিৰ দিনটো যেন সকলোৱে ভালে কুশলে থাকক আৰু একদম ৰঙীন হৈ থাকক যেন, ভাল পোৱাবোৰ সদায় একদম আশীৰ্বাদ কৰিছোঁ ইয়াৰ পৰাই, আয়ুষ্মান ভৱ। সকলো যেন ভালে কুশলে থাকক। আৰু ভেলেণ্টাইন ডে' বুলি অকণমান ওলাই যাম বুলিও ভাবিছিলোঁ, আৰু পংকজৰ ডিউটিয়ে বোলে ফোন আহি গ'ল ডিউটিলৈ, কি ক'ব আৰু উপায় নাই, যাবলৈ নাপাম, দুখৰ বিষয়। উপায় নাই আৰু এতিয়া ভাত ৰান্ধি দেই কৰিব লাগিব, আৰু কাপোৰ ধুই দেই কৰোঁগৈ, তাৰপিছত ভাত ৰান্ধি দেই কৰিম। ঠিক আছে তেনেহ'লে, চাই থাকিব আজিৰ ভিডিঅ'টো দেই। তাৰপিছত আপোনালোকৰ মাজলৈ আহিলোঁ আকৌ, গা চা কাম বন কৰি একদম গা চা ধুই আজৰি হৈ চাকি বন্তি জ্বলাই ল'লোঁ। জ্বলাই লোৱাৰ পাছত কাপোৰ চাপোৰ একদম ওপৰত মেলি থৈ আহিলোঁ। মেলি থৈ আহি পেলানি ভাত চাত পাতি দিলোঁ। একদম ভাত চাত হৈ গ'ল। এতিয়া পংকজ আহিব, খাব, আকৌ ডিউটিলৈ যাব, কি ক'ব আৰু উপায় নাই। তো ডিউটিৰ পৰা আহক আৰু এতিয়া ভাত খাবৰ কাৰণে ৰখি আছোঁ। আৰু আপোনালোকে দুপৰীয়াৰ ভাত সাজ বনাইছেনে আৰু কিহে বনাইছে? আমাৰ আজি দুপৰীয়া ভাত সাজ হৈছে, কালি আচলতে মই পনীৰ বনাইছিলোঁ, বিলাহী মটৰ আলু পনীৰ এনেকৈ বনাইছিলোঁ, সেই পনীৰ চব্জি আছে, সেনেকৈ খাম আৰু এতিয়া। আৰু ৰাতিলৈ কি হয় নাজানো। আৰু কালি আচলতে কালি ভিডিঅ'টো কৰাই নহ'লে, মানে কালি অকণমান মানে বস্তু এটা অৰ্ডাৰ দিবৰ কাৰণে যাবলৈ আছে। তো আপোনালোকক দেখাম পাৰিলে, যদি পাৰোঁ তো পটককৈ পংকজৰ লগত গৈ সেইটো মানে অৰ্ডাৰ দি আহিব লাগিব। তো ইমাৰ্জেঞ্চি মানে আচলতে মহাক সেই বস্তুটো মানে দৰকাৰ হৈ থাকে। পিছত ক'ম বাৰু দিয়ক সেইটো কি বস্তু, সেইটো বেলেগ একো কৈ নাথাকোঁ। আৰু ভাত পানী বনাইছে নিশ্চয়, আৰু কিহে বনাইছে কি কথা। আজি ৰ'দটো কিমান দিনৰ মূৰত ৰ'দটো ওলাইছে নহয়নে? ৰ'দটো ইমান দিনৰ মূৰত ওলাইছে, ভাল লাগিছে একদম। কাপোৰ কালিও ধুলোঁ বহুত, আৰু আজিও ধুই দিছোঁ, জেকেট এইবোৰ, কাৰণ অধিৱেশনলৈ যোৱা গোটেই কাপোৰ কানি চব মানে অলপ ভিজি আছিলে। অধিৱেশনৰ দুদিন জানেই নহয়, অধিৱেশনৰ দুদিন 3 দিনে একদম বতৰ একেবাৰে বেয়া। এতিয়া চব অধিৱেশন শেষ হৈ গ'ল, আৰু ইমান ধুনীয়া ৰ'দ দিছে। এনেকৈ ৰ'দ দিয়া হ'লে মানুহখিনি অকণমান কষ্ট নাপালেহেঁতেন। কেলৈ জানো কষ্ট দিলে মানুহবোৰক, নাজানো আৰু ভগৱানে কি কৰি থাকে, ভগৱানৰ লীলা ভগৱানে জানিব। এতিয়া ইমান ধুনীয়া ৰ'দ দিছে। তো কাপোৰ চাপোৰবোৰ ৰ'দত দি দিছোঁ, আৰু ধুনীয়াকৈ ধুই পখালি আজৰি হ'লোঁ। আৰু কাপোৰ আজি আকৌ কাইলৈ এইবোৰ পংকজৰ ওলায়ে থাকে নহয়, আৰু পংকজৰ এইবিলাক ডিউটি কাপোৰবিলাক, আৰু মানে সদায় ব্যৱহৃত সেইবিলাক কাপোৰ ওলায়ে থাকে। আৰু কি ক'ব, কাপোৰ ধোৱা এইবিলাকেই। আৰু শিৱৰাত্ৰিৰ কাৰণে ফুল অৰ্ডাৰ দিবলৈ আহিছিলোঁ। আমি আচলতে প্ৰত্যেকবাৰ ইয়াৰ পৰাই অৰ্ডাৰ দিওঁ, আৰু এতিয়াও ইয়াৰ পৰাই অৰ্ডাৰ দিবলৈ আহিছোঁ। এয়া পংকজে অৰ্ডাৰ দি আছে। চাৰিওফালে চব কেঁচা ফুল পোৱা যায় ইয়াত। ফুলখিনি দেখিছেনে? ইমান সুন্দৰ লাগিছে, ইমান ভাল লাগিছে ফুলখিনি দেখি।
আৰু ফুলটো সকলোৱে ভাল পায় নহয়নে ইমান ধুনীয়াকৈ চব এইখিনি দেখিছেনে ৰেড ৰ'জ মানে ভেলেণ্টাইন ডে'ৰ কাৰণে একদম মজা হৈছে আৰু একদম পূৰা অৰিজিনেল পিয়'ৰ গোলাপ ফুল একদম ৰেড 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 সকলো ইমান ধুনীয়া লাগিছে নহয় সঁচাকৈ বৰ ধুনীয়া লাগিছে আৰু এইবিলাক যে দোকানখনত এইবিলাক দেখিছে ওপৰে চবৰে এইবিলাক হৈছে বিয়াৰ গাড়ীৰ ডেক'ৰেশ্যনো কৰা হয় বাৰ্থডে ডেক'ৰেশ্যনো কৰা হয় মানে সকলো আৰু কিবা কিবি পাৰ্টি হ'লে চব ডেক'ৰেশ্যন কৰা যায় আৰু ইয়াতে সকলো ধৰণৰ কেঁচা ফুল পোৱা যায় আপোনালোকে দাদাজন চাই লওক ভালকৈ তাৰপৰা আমি ফুল লওঁ প্ৰত্যেকবাৰে ফুল লওঁ এজন দাদা আৰু এজন দাদাৰ ওচৰলৈ আহিব পাৰে ফুল ল'বলৈ একদম ধুনীয়া ফ্ৰেছ ফ্ৰেছ ফুল দিয়ে কেঁচা ফুল এনেকুৱা আহিছোঁ আপোনালোকৰ মাজলৈ সময় হ'ল বাৰু তেতিয়া কি হ'ল মানে ল'ৰা পংকজ আহিলে 1:40 মানত আহি পেলানি একদম পটাপট ভাতকেইটা খালে খাই বৈ আকৌ ওলাই গ'ল ডিউটি ব্যস্ততাৰ কাৰণে মানে আৰু নক'ব আৰু সেইকাৰণে মানে পটাপট ভাতকেইটা দি তাক আজৰি হৈ ল'লোঁ গ'ল আকৌ ডিউটিলৈ মই কি হ'ল বিচনাখনতে পৰি মোবাইলটো চাওঁ বুলি ল'লোঁ টোপনি গুচি গ'লোঁ গম পাইনে অকণমান টোপনি গ'লোঁ বাৰু মই পিছে দিনত নুশুওঁ কাৰণ চাইনাছৰ প্ৰব্লেম আছে দিনত মানে শুই দিয়াৰ লগে লগে মাথা চাথাবোৰ বহুত বিষায় তথাপি চকুকেইটা লাগি গৈছিলে আৰু ধৰিব পাৰিছে ছেকেণ্ড এতিয়া উঠিলোঁ উঠি পেলাইনি আকৌ বোলো ভিডিঅ'টোত কৈ দিওঁ কাৰণ অথনিৰ পৰা ইমান সময় হৈ গ'ল মানুহ হেৰালে বুলি ভাবিব আৰু নহয়নে ভাত খাই পেলানি ভাত খাই বাচন চাচন ধোৱাই নাই বাৰু এতিয়া বাচন ধুমগৈ আকৌ কাপোৰ ওপৰত দি থোৱা আছিলে কৈছিলোঁৱে নহয় কাপোৰখিনিও আনি ল'ম কাপোৰখিনি আনি লৈ মই আজি স্পেচিয়েল মানে মোৰ মানুহজন মানে পংকজৰ কাৰণে স্পেচিয়েলি ভেলেণ্টাইন ডে'ৰ কাৰণে অকণমান কিবা এটা বনাম বুলি ভাবিছোঁ আৰু যাতে সি ডিউটিৰ পৰা আহিলে খাবলৈ দিব পাৰোঁ মিঠা কিবা এটা বনাম আৰু মানে আপোনালোকক দেখুৱামেই বাৰু আৰু আপোনালোকক নেদেখাই কাকনো দেখুৱাম কাৰণ আপোনালোকতো মোৰ পৰিয়াল হয়নে নহয় আৰু আপোনালোকে চাই থাকিব তেনেহ'লে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ দেই আৰু ভিডিঅ'বিলাক চাব আৰু ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক অকল চাই পেলাই থৈ নিদিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলেতো পইচা নালাগে ন ফ্ৰীতে কৰিব লাগে এইটো কৰি দিব আঙুলিটো অকণমান দুখ নাপায় নহয় আঙুলিটোত হয় নাই ঠিক আছে তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ' কাপোৰ চাপোৰ সামৰি বাচন চাচন ধুই আজৰি হৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এতিয়া একেবাৰে ক'ত আছোঁ দেখিছেনে একদম মোৰ সৰু মৰু কিটচেনটোত আছোঁ এতিয়া মই কৈছিলোঁ নহয় স্পেচিয়েলি পংকজৰ কাৰণে কিবা এটা বনাম বুলি আজি ভেলেণ্টাইন ডে' সেইটো কাৰণে ক'লেতো বাহিৰলৈ যোৱা খোৱা নহ'লে সেইটো কাৰণে মই নিজ হাতেৰে মানুহজনলৈ বুলি টেষ্টিকৈ কিবা এটা বনাম আৰু কি বনাম ন আপোনালোকে চাওকচোন দেখুৱাই দিছোঁ দেখিছেনে এয়া আমুল গোল্ডৰ দুটা ঢেলটাৰ মানে 1 লিটাৰ গাখীৰ লৈ লৈছোঁ আৰু এইফালে ইয়াতে মই খিচমিচ আৰু কাজু তিয়াই থৈ দিছোঁ খিচমিচখিনি অলপ সৰু সৰুকৈ ফালি থৈছোঁ আৰু এইফালে হৈছোঁ মই জহা চাউল এইটো জহা চাউল ক'ৰ পৰা আহিলে গম পাইছেনে বাৰু কম ৰ'ব জহা চাউলখিনি মানে আচলতে তিয়াই থৈ দিয়া সময় হ'ল বাৰু তেতিয়া অকণমান সোনকালে হৈ যাব আৰু সেইকাৰণে জহা চাউল মানে সৰু বাতি এটাই বাতি মানে তিয়াইছিলোঁ দেই কিন্তু কেমেৰাত সৰু লাগিব পাৰে নাজানো আৰু যদি এইফালে এইখন কেৰাহীতে বনাম আৰু চব ৰেডি কৰি লৈছোঁ আৰু সেইবিলাক আপোনালোকক দেখাই লওঁ এই যে জহা চাউলখিনি কোনে দিছিলে গম পাইছেনে এইদিনাখনি আমি যে শংকৰী সংঘৰ অধিৱেশনলৈ গৈছিলোঁ তাতে থাম্বনেইলত এখন খুৰাজনৰ তাত উল্লেখ হৈছিলে খুৰাজনৰ কথা সেই খুৰাজনে মঙলদৈৰ পৰা একদম সুদূৰ মঙলদৈৰ পৰা আমালৈ বুলি জহা চাউল লৈ আনিছিলে অকণমান বৰা চাউল লৈ আনিছিলে সেনেকৈ আৰু আলু এনেকৈ কিবা কিবি লৈ আনিছিলে আৰু সৰু সৰুকৈ মৰমতে দিয়া খুৰীয়ে মৰমত দিছিলে টোপোলাখিনি আৰু সেয়াই তাৰ পৰাই জহা চাউল অকণমান লৈ মই বোলো আজি পংকজৰ কাৰণে পায়সকণ বনাওঁ আৰু পংকজ বুলি আৰু মোৰ লগতে হ'ব আৰু তুলসীৰ লগত কল্পতৰা মুক্ত হোৱা বুলি কথা এটা থাকে নহয় এই তেনেকুৱা নিচিনা বনাওঁ আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকে সন্ধিয়াৰ চাহকাপ খালে বাৰু
মই আচলতে সন্ধিয়াৰ চাহকাপ খোৱা নাই, চাহকাপ খাওঁতে দেৰি হ'ব। মই এতিয়া পায়সকণ বনাই লওঁ আৰু লাহেকৈ পায়সকণ বনাবলৈ চব ৰেডি কৰি লৈছোঁ। আৰু আপোনালোকে যদি সন্ধিয়াৰ চাহকাপ খোৱা নাই তো তেনেহ'লে খাই লওক, নহ'লে মই পায়সকণ বনাই লওঁ আৰু থাকক। আপোনালোককো আজি ভেলেণ্টাইন ডে বুলি মই বনোৱা পায়স খুৱাম, তো আপোনালোকক ৰখি থাকক। চাহকাপ আৰু পায়স আজি মই খুৱাই দিম আপোনালোকক, হ'বনে? আৰু খিচমিচ তিয়াই থোৱা বাতিটোতে মই তেজপাত, এয়া 3টা তেজপাত লৈ ইয়াতে তিয়াই থৈছোঁ। আৰু চব ৰেডি হৈ গ'ল। এয়া গাখীৰৰ এইটো মূৰটো ঘৰত কাটি ল'লোঁ ধুনীয়াকৈ। ইয়াত গাখীৰ ঢালি মই গেছটো জ্বলাই লওঁ। আৰু চেনি লৈছোঁ মই এইটো বাতিয়ে, সৰু বাতি এটাই 1 বাতি চেনি জোখত লৈছোঁ। বেছি হ'লেও চেনি মানে বেছি খাই পংকজে বেয়া পায় আৰু মিঠা বেছি খোৱাটো বেয়াই আৰু মানে চব ৰেডি হৈ গ'ল দেখিছে নহয়। এতিয়া মই ধুনীয়াকৈ বনাই থাকিম, আপোনালোকে চাই। এতিয়া বনাবলৈ মই ষ্টাৰ্ট কৰিছোঁ। এতিয়া প্ৰথমতে মই কেৰাহীখন পাতি দিছোঁ। এতিয়া কেৰাহীখন পাতি দিবলৈ দি ইয়াত মই লাহেকৈ এতিয়া গাখীৰখিনি ঢালি দিম। আচলতে এইটো মই পায়সটো বনাইছোঁ যে এইটো কাৰণে আপোনালোকক দেখাইছোঁ, মইনো কেনেকৈ বনাওঁ। তো এইবিলাক দেখাৰ কাৰণে বেয়া নাপাব আকৌ, বেয়া পালেও কমেণ্টত কৈ দিব। আৰু মইনো কেনেকৈ বনাইছোঁ এইটোৱেতো খাবলৈ বিচাৰিছোঁ। প্ৰথমতে গাখীৰখিনি সৰুকৈ মানে জোখত আৰু এইটো কাটি লৈ মাথাটো কাটি লৈ পেলাই এতিয়া মই লাহে লাহে ঢালি আছোঁ। এইফালে গাখীৰখিনি মই এইটো ৰাখি দিছোঁ। গাখীৰখিনি অকণমান গৰম হ'বলৈ লৈছে আৰু লাহে লাহে ইয়াত দি দিম মই তেজপাত 3টা ইয়াত দি দিছোঁ। আৰু বাতিটোত থকা 1 বাতি চেনি লৈছোঁ জোখাৰে, আপোনালোকে নিজৰ জোখাৰে লৈ ল'ব। আমাৰ ইমানটো চেনি হ'লে হৈ যাব, সেইকাৰণে ইমানটোৱে লৈছোঁ। ধুনীয়াকৈ দিলোঁ, লৰাই থাকিব লাগিব। লৰাই চেনিখিনি গোল খাবলৈ দিব লাগিব। লৰাই নাথাকিলে কেৰাহীখনত লাগি যাব, কিনাৰত লাগি যাব। এতিয়া মই লৰাই আছোঁ দেখিছেনে, লৰাই মই এতিয়া চেনি ইয়াত নাই অহা দেখিছেনে, হেতাখনত চেনি নাই অহা। এয়া আপোনালোকে লক্ষ্য কৰিছে চাগে, হেতাখনত চেনি নাই অহা। হেতাখনত চেনি আহিলে গম পাব যে চেনিখিনি ভালকৈ মিক্স হোৱা নাই। এনেকৈ লৰাই ধুনীয়াকৈ চেনিখিনি মিক্স কৰোঁ, নহ'লে পিছত থাকি গ'লে বহুত মানে বেয়া লাগে আৰু সেইটো কাৰণে ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। এয়া ফাইনেলি মোৰ এইখিনি উতলি গৈছে। অলপ সময়ৰ পিছত দেখিছেনে গাখীৰখিনি উতলি গৈছে ধুনীয়াকৈ। উতলি যোৱাৰ পিছত উতলি গৈছে, মই ইয়াত এতিয়া চাউলখিনি দি দিম। ধুনীয়াকৈ লৰাই থাকিব লাগিব কিন্তু। এতিয়া মোৰ পায়সখিনি হৈছেগৈ দেখিছেনে, হ'লগৈ আৰু লাহে লাহে। এয়া এতিয়া মই ইয়াত দি দিম অকণমান ঘিউ দি দিম, তাত দি দিলে ধুনীয়া লাগিব আৰু টেষ্টটো। এতিয়া এইটো ধুনীয়াকৈ লৰাই দিম, মই মিক্স কৰি দিম। ফাইনেলি মোৰ পায়স ৰেডি, এয়া দেখিছেনে। আৰু এয়া প্ৰথমতে মই পায়সকণ বাঢ়ি আনিছোঁ আপোনালোকৰ কাৰণে। এয়া আপোনালোকে খাব দেই, পায়স মই বনোৱা পায়স খাব দেই আপোনালোকে। এয়া আপোনালোককে দি ল'লোঁ পায়সকণ খাবলৈ, আপোনালোকে খাব আৰু খাই লৈ কেনেকুৱা হৈছে টেষ্টটো জনাব। আৰু এতিয়া লাহেকৈ মই দুটামান বাচন জানেই নহয়, কিবা এটা বনালে কেনেকুৱা লেতেৰা হৈ যায়, তো কেইটামান বাচন ধুবলগীয়া আছে, ধুই লওঁ। তাৰপিছত লগ পাই আছোঁ, আপোনালোকে পায়সকণ খাই লওক তেতিয়ালৈকে। আৰু মই তাৰপিছতে আপোনালোকৰ পৰা জানিম যে পায়সকণ খাই কেনেকুৱা হ'ল, আপোনালোকে টেষ্টটো জনাব দেই। আৰু পায়সকণ অকণমান টেষ্ট কৰি চাই ল'লোঁ, খুবেই ভাল হৈছে। আচলতে চেনিটো কম খাওঁ, মানে পংকজে মোতকৈ চেনিটো কম খায়, সেইটো কাৰণে কমকৈ সি ভাল পোৱা ধৰণে বনাইছোঁ আজি মই। আৰু আহিলে মানে তাক দিম আৰু চাহৰ লগত টেষ্ট কৰাই দিম ভেলেণ্টাইন ডে বুলি। কাৰণ বাহিৰত খাবলৈ একো যাবলৈ নহ'লে আৰু, কাৰণ ডিউটিৰ কাৰণে ৰক্ষা নাই। আৰু এতিয়া বাজিলে 7:40 হ'ল, লাহেকৈ সি ডিউটিৰ পৰা আহি পাবহি। আৰু সেইকাৰণে মই ভাবিলোঁ কি ভাতকেইটা পাতোঁ, আৰু সদায় দেৰি হৈ যায়, ইমান দেৰি হয় খোৱা, ভালকৈ টোপনিটোৱে মাৰিব নাপাওঁ। সেইটো কাৰণে ভাবিছোঁ এতিয়া লাই শাক ভাজিম। লাই শাকৰ পাত আনি থোৱা আছিলে, মানে দিন হ'ল ফ্ৰিজত বেছি দিন থৈ দিলোঁ, বস্তুবোৰ বেয়া মানে। সেইটো কাৰণে আজি লাই শাকৰ পাত অলপমান
বেছিকৈ আনিছিলে কিন্তু অকণমান বনাই পেলাওঁ আৰু এতিয়া আলুৰ লগতে আৰু বাকী দাইল বনাই হৈ গ'ল আৰু ভাতটো পাতি দিম তেনেকৈ আৰু মই লাই পাতকেইখিলা ধুনীয়াকৈ ধুই পখালি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ কাটি লওঁ মই কাটি লৈ আলু চালু চব পিঁয়াজ চিয়াজ কাটি কেৰাহীত বহাই লওঁ তাৰপিছতে আপোনালোকক লগ পাম দেই আহি ডিউটিৰ পৰা পাই গ'লহি এনে চোৱা আকৌ কিমান দিনৰ মূৰত আহিলে ভাগত পৰি আছোঁ ভাগত পৰি আছা চাহ খালা নে কৈ দিয়া আকৌ চাহ খালোঁ বেটিয়ে বনাই থোৱা পায়সৰ লগত খালোঁ পায়সটো আজি কেলৈ বনাইছিলে গম পাইছা নাই কেলে ভেলেণ্টাইন ডে চুইট তুমি বাহিৰত নিলা যে খাবলৈ সেইকাৰণে ময়ে বনাই দিলোঁ আৰু তোমাক গম পাম নাই ভালে কৰিলা তুমি বাহিৰলৈ নিলা যে সেইটো কাৰণে আকৌ কেলৈ নিলা সেইটো কৈ দিয়া আকৌ সময় নাই কি কৰি থাকা আলু বস্তা মই হাজিৰা ক'লোঁ যে কি দিলা আকৌ মোলৈ এই দুটা তাত পৰি আছে গেলা আলু নে কি তেনেকৈ কৰি দিছা তাত পৰি আছে কৈ দিছ কেনেকৈ সেই তাত পৰিছে গেলা আলু তাৰমানে গেলা আলু আনিছে আনিবলৈ অকণমান ইমান বস্তু পইচা পাতি নাই বদলি আনি থোৱা ক'ত পালা ৰাস্তাত পৰি আছিলে সৃষ্টি মুখাৰ আগত পৰিছিলে নেকি লৈ নাগে যাওঁ ল'ৰা নাম ভাগত আহিছে বোলো চামান এটা দেৰি কৰোঁ সেয়াহে আৰু মই এনেই কোৱা নাছিলোঁ নহয় তুমি কথাটো ৰাতিপুৱা মই পিন্ধিম আৰু নুশুনা মই তোমাৰ যিয়ে মূৰাটো সি পিন্ধিব আনিছে খালে সেইডাল আনিছে ভেলেণ্টাইন ডে বুলি আৰু বুলি কিবা পিন্ধিব দেখা যায় এয়া ফুলি এপাত এপাত আনিছিলি ইপাতিলে পইচা নোজুৰিলে সিবাতিলে পইচা নোজুৰিলে আনি দিলোঁ আৰু ভেলেণ্টাইন ডে বুলি ভেলেণ্টাইন ডে বুলি কেতিয়া আনি দিলা সোণৰ নেকি এডাল হ'ব সোণৰ কেৰুমণি ডায়মণ্ড লাগি আছে গোটেই সোণ আৰু ডায়মণ্ড দেই এখন গোটেইখন দেখিছে নে ৰঙা ৰঙা ডায়মণ্ড লাগি আছে গোটেই সোণৰ দাদা আনি দিম মই এইটো পংকজে আনি দিলা দেখিলে ন সেইটো সোণৰ একেবাৰে কেৰুমণি সোণৰ গোটেই সোণেই সোণ জিলিকি আছে আৰু ভেলেণ্টাইন ডে গিফ্ট মই তাক কি দিলোঁ জানে জহা চাউলৰ পায়স জহা চাউলৰ পায়স এবাৰ দি দিলোঁ তাৰ বিনিময়ত এয়া এইকেইটা পাইছোঁ হৈ যাব আৰু আপোনালোকে ৰাতি ভাত পানী বনাইছেনে বাৰু মই ভাত হৈ গ'ল তাৰপিছত লাই শাকৰ ভাজি বনালোঁ আৰু দাইল মানে আৰু বেলেগ একো নাই আৰু তেনেকৈ একদম অকণমান বনালোঁ তেনেকৈ খাই দিম আৰু পায়স খাই দিলোঁ যে চাহো খাই দিলোঁ ভোকে লগা নাই এতিয়া টোপনি খালি আহিছে এনেই সদায় দেৰি হৈছে খোৱা আজি অকণমান সোনকালে শুম বুলি ভাবিছোঁ কি হয় আৰু পায়সকণ খাই কেনেকুৱা লাগিলে কৈ দিয়া আকৌ ভাল লাগিলে জহা চাউল খুৰাই কৈছিলে মোৰ কথা ক'বা আকৌ দেই জহা চাউল কৈ দিয়া আকৌ জহা চাউল কোনে দিছিলে আমাৰ মঙলদৈ খুৰাই দিয়া মঙলদৈৰ পৰা খুৰাই দি পঠিয়াইছিলে জহা চাউল আৰু খুৰাই কৈছিলে যে মই আপুনি ৰাতিপুৱা ফোন কৰিছিলে ফোন কৰি কৈছে এই খালা নাই বোলে জহা চাউল মই ক'লোঁ আজি পায়স বনাম মোৰ কথা ক'বা আকৌ বুলিছে সেইকাৰণে তেওঁ নোকোৱা হ'লেও বাৰু তেওঁৰ কথা ক'লোহেঁতেন ক'বলৈ তেওঁ কৈছে কথাটো সেইটো কাৰণে মই আকৌ কৈ দিছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে জহা চাউলৰ পায়স খাই আৰু অকণমান চাউল আছে আৰু আকৌ কিবা কিবি এটা বনাব লাগিব থৈ দিছোঁ অকণমান পোলাও বনাব লাগিব জহা চাউলৰ সেয়া তো এতিয়া ঠিক আছে তেনেহ'লে মই ভাতকেইটা ৰেডি কৰি লৈ যাওঁ পংকজৰ ভোক লাগিছে বোলে ভাতকেইটা খাই বৈ লৈ একদম আপোনালোকৰ মাজলৈ আহিম আৰু তাৰপিছত আৰু গাইজ আমি ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু ভাত খাই লাই শাক আলু আৰু শুকান বুট শুকান বুট দি ভাত খাই দিলোঁ ভাত খাই কৈ আজৰি হৈ গ'লোঁ বোলো এতিয়া বিচনা এয়া পাৰিবলৈ আছোঁ আৰু মুখ হাত চকাত ধুই আহি গ'লোঁ হয় এয়া ইচ্ছা অকণমান যদি বিচনাখন পাই দিয়ে সিয়ে পোৱা যায় আৰু এনেকুৱা কথা তো আপোনালোকে ৰাতি ভাত সাজ খালে নাই বাৰু আমি খাই বৈ আজৰি হ'লোঁ আৰু তো ভিডিঅ'টো আজি সামৰণি মাৰি দিওঁ আৰু কিনো কৈ থাকিম বেছিকৈ লেনিয়াই থাকিবলৈ নাই আৰু লেনিয়াই থাকিলে আপোনালোকেও ভাল নালাগে নহয় জানো সেইকাৰণে লেনিয়াই নাথাকোঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পায়
তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে নহয় এনেই কৰি থৈ যাব পইচা লাগে বুলি ভাবে পইচা নালাগে ছাবস্ক্ৰাইব কৰিবলৈ এনেই মানুহ কৰিলে কৰিব নক'লোঁ নাই কথাটো ক'লোঁ তেতিয়াহ'লে বাই বাই গুড নাইট লাভ ইউ গাইজ দিয়া ৰাতিপুৱা দিলে চব পঢ়িলে ৰাতি আছে পাই আছোঁ বাই 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 বাই